Guys, welcome to my another video. So মই আজি ভিডিঅ'ত আপোনালোকক দেখাম আপোনালোকে অতি সহজতে ডালিয়া কিদৰে বনাব পাৰিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক ডালিয়াৰ কিছুমান উপকাৰিতাও ক'ব খুজিছোঁ। তেন্তে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু শেষত মোক জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। ডালিয়াত ফাইবাৰ থাকে যিটোৱে আমাৰ ডাইজেষ্টিভ চিষ্টেমক বহুত সহায় কৰে। ডালিয়াত থকা সকলো ধৰণৰ সামগ্ৰীবোৰ যেনে মিনাৰেলছ, কেলছিয়াম এই সকলোবোৰে হিমোগ্লোবিন প্ৰডিউচ কৰাত সহায় কৰে। ডালিয়াই আমাৰ শৰীৰৰ ওজন বেলেঞ্চ কৰি ৰখাত সহায় কৰে। এইটো হৈছে ডালিয়াৰ পেকেটটো। পেকেটৰ ভিতৰত এনেদৰে থাকে, আপুনি নিজৰ জোখ অনুসৰি লৈ ল'ব পাৰে। এনেদৰে মোৰ জোখ অনুসৰি এটা কাপত 1 কাপ ডালিয়া ল'ম আৰু ঠিক এনেকুৱা গ্লাছ এটাত 2 গিলাচ গাখীৰ লৈ ল'ম। গাখীৰখিনি এনেদৰে কুকাৰ এটাত বহাই দিব। গাখীৰখিনি যেতিয়া অলপ উতল আহিব, জুখি লোৱা ডালিয়াখিনি ইয়াতে ঢালি দিব। ঢালি দিয়াৰ পিছত ধুনীয়াকৈ চামুচ এখন দি লৰাই দিব। মিঠা অনুসৰি উতল আহোঁতে 2 বা 3 চামুচ চেনি দি দিব। কুকাৰৰ ঢাকোনখন লগাই দি 2টা হুইচেল দি দিব। এয়া দেখিছে ধুনীয়াকৈ সিজি উঠিলে। এয়া ডালিয়া ৰেডি হৈ গ'ল আৰু সজাবলৈ আপুনি যিকোনো ড্ৰাই ফ্ৰুইটছ আপোনাৰ পচন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰে। গাইজ, মোক সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মই আশা কৰোঁ আপোনালোকে অলপ হ'লেও ডালিয়াৰ বিষয়ে গম পালে। গতিকে যিসকলে স্লিম থাকিব খোজে বা ফিট থাকিব খোজে তেওঁলোকে ৰেগুলাৰ বেচিছত ডালিয়া খাব পাৰে, যিহেতু ই আমাৰ শৰীৰৰ বাবে সঁচাকৈ হেল্পফুল হয়। যিকেইটা হেল্পফুল মই আপোনালোকক ক'লোঁ যে ই আমাৰ হিমোগ্লোবিন প্ৰডিউচ কৰাত সহায় কৰে, ডাইজেষ্টিভ চিষ্টেমতো সহায় কৰে। মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে লাইক দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আগৰ ন'টিফিকেশ্যনবোৰো আপোনালোকে পাই থাকে। থেংক ইউ ভেৰি মাছ।